কাইলৈ 1 ছেপ্টেম্বৰ সোমবাৰ কাইলৈৰে পৰা অসমত সলনি হ'ব বহু কেইটা নিয়ম কি নিয়ম সলনি হ'ব চাওক নাজানিলে হ'ব মহা বিপদ লগতে কাইলৈ লাখ লাখ একাউণ্টত 10,000 টকা সোমাব সবিশেষ জানিবলৈ এতিয়াই ভিডিঅ'টো এটা শ্বেয়াৰ কৰক কাইলৈৰে পৰা প্ৰতিটো নিয়ম মানি চলাটো বাধ্যতামূলক যদি নাজানে তেন্তে আপুনি বিপদত পৰিব পাৰে লাখ লাখ আত্মসহায়ক গোটৰ মহিলাৰ বাবে কাইলৈ দিনটো আনন্দৰ দিন পাথাৰকান্দিৰ মহিলাৰ বেংক একাউণ্টত কাইলৈ জমা হ'ব 10,000 টকা কাইলৈৰ পৰা অসমত LPG গেছ চিলিণ্ডাৰৰ নতুন দাম কাৰ্যকৰী হ'ব লগতে জানুৱাৰী মাহৰ পৰা 200 টকা ৰাজসাহায্য পাব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে আপোনাৰ জেপত নাইবা ঘৰতেই নিশ্চয় আছে 500 টকীয়া নোট এই 500 টকীয়া নোটক লৈ 1 ছেপ্টেম্বৰ 2025 পৰা নতুন নিয়ম প্ৰযোজ্য হ'ব দেশত ইতিমধ্যে ৰিজাৰ্ভ বেংকে এই নিয়মৰ কথা ৰাজহুৱা কৰিছে এতিয়াৰে পৰা আপোনাৰ জেপত থকা 500 টকীয়া নোট খৰচ কৰিবলৈও মানি চলিব লাগিব কিছু বিশেষ চৰ্ত এতিয়াৰে পৰা 500 টকা নোটৰ 10,000 টকা একেলগে জমা দিব নোৱাৰিব বেংকত ইয়াৰ বিপৰীতে 500 টকীয়া নোট বেংকত জমা দিবলৈ জমাকৰ্তাই পৰিচয় পত্ৰৰ লগতে আনুষংগিক কিছু দস্তাবেজো দাখিল কৰিব লাগিব চাল নোটৰ প্ৰচলন ৰোধ আৰু ডিজিটেল ব্যৱস্থাক ত্বৰান্বিত কৰাৰ বাবে ৰিজাৰ্ভ বেংকে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰে RBI স্পষ্ট কৰি দিছে যে 1 ছেপ্টেম্বৰৰ পিছত দেশৰ পুৰণি 500 টকীয়া নোটৰ জৰিয়তে কৰা লেনদেন যথেষ্ট পৰিমাণে হ্ৰাস পাব 30 ছেপ্টেম্বৰলৈকে অতি পুৰণি 500 টকীয়া নোটসমূহ বেংকত জমা দিব পাৰিব লোকসকলে 1 ছেপ্টেম্বৰৰ পৰা অসমত 10-15 দিনলৈকে বেংক বন্ধ থাকিব কিবা কাম থাকিলে আগতেই কৰি লওক অসমত আধাৰ কাৰ্ডক লৈ নতুন নিয়ম আধাৰ কাৰ্ড থাকিলেই সাৱধান শীঘ্ৰেই কৰিব লাগিব আধাৰ কাৰ্ড আপডেট নহলে মহা বিপদ হ'ব পাৰে আপোনাৰ সন্তানৰ UIDAI জাৰি কৰিলে নতুন নিৰ্দেশনা 5 বছৰৰ পৰা 15 বছৰৰ ভিতৰত শিশু কিশোৰীৰ আধাৰ কাৰ্ড আপডেট কৰিব লাগিব সকলো ৰাজ্যৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে UIDAI 5 বছৰৰ পৰা 15 বছৰৰ ভিতৰত শিশু কিশোৰীৰ বায়োমেট্ৰিক আপডেট কৰিব লাগিব আধাৰ আপডেট নকৰিলে সমস্যাত পৰিব পাৰে শিক্ষাৰ্থীসকল পৰীক্ষাত ৰেজিষ্ট্ৰেচনৰ ক্ষেত্ৰত সমস্যাৰ বিপদত পৰিব পাৰে আপোনাৰ ল'ৰা-ছোৱালীয়ে যিখন বিদ্যালয় বা শিক্ষানুষ্ঠানত পঢ়ি আছে তাতে শিবিৰ পাতি এই আধাৰ কাৰ্ড আপডেট কৰিব লাগিব শিক্ষানুষ্ঠানত শিবিৰ পাতি স্কুলীয়া শিক্ষাৰ্থীৰ আধাৰ আপডেট কৰিবলৈ নিৰ্দেশ দিছে UIDAI বাধ্যতামূলকভাৱে কৰিবই লাগিব আধাৰ কাৰ্ড আপডেট সেয়েহে যিসকলে এতিয়ালৈকে খবৰটো জনা নাই আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক 1 ছেপ্টেম্বৰৰ পৰা ই-ৰিক্সা চালকসকলে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই-ৰিক্সা চলাচল কৰিব নোৱাৰিব ই-ৰিক্সা চালকসকলে যাত্ৰীৰ বাহিৰে কোনো সামগ্ৰী কঢ়িয়াব নোৱাৰিব যদি এনে কৰে তেন্তে পঞ্জীয়ন বাতিল কৰা হ'ব 1 ছেপ্টেম্বৰৰ পৰা ড্ৰাইভিং লাইচেন্সৰ লগত আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ লিংক থকাটো বাধ্যতামূলক যদি লিংক নাই নিজে মোবাইলৰ পৰা www.paribahan.gov.in ৱেবছাইটত গৈ লিংক কৰক আজি এইকেইটা আছিল দিবলগীয়া গুৰুত্বপূৰ্ণ আপডেট ধন্যবাদ